sit down. Thank you, sir. এতিয়া মই ষ্টাৰ্ট কৰোঁ দেই। Rule number 1. Yes, sir. 2. Yes, sir. 3. Yes, sir. 4. Yes, sir. 5. Yes, sir. 6. Yes, sir. 7. Yes, sir. 8. 9. এতিয়া মই গণিত পঢ়াম দেই। এতিয়া তই কচোন লিখি লওঁ অংকটো বাৰু 5 5 গুণ কিমান ক দিলিয়ে ক 5 5 গুণ 25 এতিয়া পৰিয়ে কচোন 3 3 গুণ কিমান 3 3 9 এতিয়া তই কচোন 9 9 গুণ কিমান স্যার আপুনি সবকে ওজু খুজিছে মোক বহুত টান খুজিছে আপুনি বহুত শিকতা আছে দেই এই মই শিকতাটো দেখিটিকে এই কচু গুটি কি হ'ল এইটো মনটো আজি বেয়া তোৰ মনটো বেয়া এতিয়া শুই আছ কেনে বেয়া বাৰু মোৰ মা হস্পিটেলত আছে দেউতা পুলিচ থানাত আছে অথনিয়ে কেলে নকলি যাগে যা মই পাৰ্মিশ্যন দিছোঁ যাগে যা যাগে দেই এতিয়া তই কচোন 5 5 গুণ কিমান 5 5 গুণ 25 25 এতিয়া Good evening everybody Good evening বাইদেউ Sit down Thank you বাইদেউ কসু গুটি অহাও দেখিলো যোৱাও দেখিলো যে তাৰ বোলে বাপেক বোলে পুলিচ থানাত আছে মাক বোলে আকৌ হস্পিটেলত আছে দি দিলো আৰু যাবলৈ খালে আপুনি নেজানে নেকি মাক নাৰ্ছ আৰু দেউতাক পুলিচ নেজানো নহয় মই জক এটাই নগে নহলে মই আপোনাৰ চাকৰি সাসপেন্ড কৰিম ঐ ৰঞ্জিতা তই পটাপট যা ঐ মই পটাপট কি কৰিছ তোমালোকক কি দিছে প্ৰাৰ্থনা কৰিলা নে কৰিলো কি লিখিছে চা তুমি কি ও বাইদেউ এইটো কচু গুটি পালো দেই কাণত ধৰা বাইদেউ এয়া তুমি ইমান যে মিছা কথা কৈ পলালা হা ইমান যে মিছা কথা কৈ পলালা মাৰ খাবা মাটো ধুইং কেলে মাতে খোৱাৰ আগতে হাত ধুবলে কয় মই তোমাক এটা ভাত খাবলে কৈছো নে জলপান খাবলে কৈছো নে কি খাবলে কৈছো মই তোমাৰ মাৰ খোৱাৰ কথাহে কৈছো হাতটো ধুই গো মই কাণত ধৰা বাইদেউ বহিবলৈ কৈছে আকৌ কাণত ধৰিবলৈ কৈছে এইটো বেয়া হ'ব নহয় কথাটো মই এনেকুৱা মাষ্টৰ ৰখাতছে নৰখুৱাই ভাল আছিল একো নহয় আৰু মই এতিয়া একদম আপোনাক সাসপেন্ড কৰাম একো নহয় আপুনি যাওক আৰু দিয়ক মই কলৈ যাম গ'লে আকৌ কি ঘৰলে মই পঢ়াইছোঁ আপুনি যাওক তই ব দেই কৈছোঁ গুটি এতিয়া কি পঢ়াম বাৰু দেই গণিতকে আকৌ আৰম্ভ কৰোঁ হ'বনে হ'ব 8 8 গুণ কিমানো মই তোমাকে সুধিছো প্ৰথমতে ৰস মানে কি ৰস মানে কলি কলি ৰস মানে কলি গোলাপ হয় নে নহয় হা গোলাপ মানে কি গোলাপ মানে কলি ও কি ছাত্ৰ ছাত্ৰী পালো এখন স্কুলত আইরে আইরে জিজিসু আইরে দাদা তেতিয়া বাহার জাকে মুটিয়া এটা তুমি কোৱাচোন ট্রি মানে কি গছ গছ মানে গছ মানে কি গছ মানে সেটা না জানা গরু গাধা উঠ উঠ
তই ক মনি মানে কি মনি মানে পইচা পইচা মানে কি পইচা মানে টকা টকা মানে কি টকা মানে মনি গৰু কি কৰ বাইদেউ ইয়াত বহুত দিছে এটা চিঞৰ মাৰি দিলে যে কি হৈছে বাৰু ইয়াত ইয়াক মাৰিলো ইমান জোৰছে চিঞৰ মাৰিব লাগে নেকি ওহো এই গোটেই পৃথিৱীয়ে শুনিলে হ'ব পাৰে এতিয়া আকৌ নাচিছ কেলে তই বাৰ্ড মানে কি হা বাৰ্ড নাজানা চৰাই চৰাই মানে বহুত দুখৰ কথা এই গাধ হ'ব বাইদেউ আপুনি মনে মনে থাকক হ'ব এতিয়া তুমি কোৱা বাৰ্ড মানে কি চৰাই চৰাই মানে পক্ষী পক্ষী মানে ৰাম কৃষ্ণ কি পাল এতিয়া মই তোমালোকক এটা প্ৰশ্ন সুধিম পাৰিবানে চবে পাৰিম এতিয়া কচু গুটিকে সুধিছো বাৰু এজোপা গছত 10টা চৰাই আছিলে চিকাৰী এটাই এটা গুলি মাৰিলে গছজোপাত কেইটা চৰাই থাকিব চাৰিটা হা গৰু গাধা তুমি উঠা উঠি থাকা তুমি কোৱা ছটা কৈছা নাজানা অংক যোৱা তুমি আহা এটা ফালে আহা তুমি কোৱাচোন বাৰু এটা প্ৰশ্ন সোধা প্ৰশ্নটো দুটা ও ৰাম কৃষ্ণ হৰি হৰি মই কি পালাত পৰিলো এখন স্কুল মই কেনেকে চলাম বাৰু যোৱা যোৱা তুমি কোৱাচোন প্ৰশ্নটো 5টা খালে আমি এটা প্ৰথমকে চেনেল খুলিছো চেনেলটো আগবঢ়াই নিবলৈ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নেপাহৰিব বাই বাই